ঐ কমল, কমল ঐ, এফালে আহচোন। কমল, কমল, ঐ নিবাজ বাৰু, এফালে আহচোন। গৈছো ৰ'ব দেউতা। কওকচোন দেউতা, কিবা লাগিছিল নেকি? নে কিবা খাব মন গৈছে? কওকচোন কিয় মাতিছিল? তইও ধেৰ কিছুমান কথা কৈ থাক দেই। একো খাব মন যোৱা নাই। বোলো মোৰ নাতিকেইটা চাব মন গৈছিল। ল'ৰাটোতো নাইয়ে, বহু বছৰেই হ'ল। নাতিকেইটাই আহি থাকে, সেইকেইটা এতিয়া দেখোন নহা হ'ল। তাকে কল কৰচোন, আহে নেকি। মোৰ গাটো বৰ ভাল নহয়। কমল, তই কল কৰি বুলি এইকেইটাক মাতি দেচোন। নাতিকেইটা চাব বৰ মন গৈছে কমল। পৰহি কল কৰিছিলো দেউতা, তই ৰিচিভ নকৰিলে কলটো। আৰু SMS দি কৈছিলো, SMSটো চিনেই কৰা নাই এতিয়ালৈ। কিবা ইম্পৰ্টেণ্ট কামত বিজি আছে দিয়ক। হয় নেকি? আকৌ এবাৰ কল কৰাচোন। হ'ব দিয়ক, কৰিম দিয়ক দেউতা ঈশ্বৰ। দেউতা, আপোনালৈ অনা টেবলেট কেইটা মই বাহিৰৰ বান্দাৰে থৈ আহিলো। মই পাহৰিলোৱে ভিতৰলৈ আনিব। সেইকেইটাকে আনিব যাওঁ বোলো। তোৰ লগত যে কি হ'ব নহয়। যা বাপা যা। তই মোৰ সাৰথিয়া একমাত্ৰ। নিজ ল'ৰা থাকিও মোক এই অৱস্থাত থৈ গৈছে। নাতিকেইটাও আহি থাকিছিল আগতে। এতিয়া সিহঁতেও নহা হ'ল। কমল, কথা এটা আছে, এফালে আছোন। ক'বলৈ পাহৰিলোৱে মই। টেবলেট কেইটা কোনো পাহৰি থৈ যাব লাগে নে ইয়াত? মোৰ যে কি হৈছে নহয়। আকৌ কি কথা থাকিল আকৌ দেউতা? কওকচোন। কমল, তই বেয়া নাপা যদি আমাৰ এই বিলৰ পৰা লোকেল মাছ কেইটামান আনিবিচোন। মোৰ খাবলৈ বৰ মন গৈ আছে ঔটেঙাৰ লগত। হ'ব দিয়ক, আনিম দিয়ক দেউতা। টেবলেট কেইটা মই ভিতৰতে থৈ দিছোঁ দেই। ধুনীয়াকৈ আপুনি টাইমতে খাই ল'ব। মই মাছকে ধুই আনো নহ'লে এতিয়া। হ'ব যা, সোনকালে আহিবি দেই। দেউতা, আপোনাৰ লোকেল মাছ নোখোৱালৈ মই ঘৰলৈ নাহোঁৱে আজি। এইটো মাছ ভাল আছে। এইটো জোখৰ আৰু এটা পালে যাওঁ আৰু। দেউতাই খাল ভাল পাব দেই। চাওঁ নিমখ হৈছেনে নাই। অলপ কমি আছে। কমল, ইমান টাইম খিল সিজাই আছ নে কিয়? হ'লে আৰু কৈ তই কিমান পৰ নলগাও আৰু। দে লৈ আন, ভোকত পেটে কলমলাই আছে একদম। গৈছো দেউতা, অলপ ৰ'ব। হৈছে আৰু। নাজানো আৰু কোন যুগত হয় তোৰ। দে জল্দি আন, খাব পালেই হ'ল আৰু। হ'লে আৰু তুলিছে, গৈ আছো ৰ'ব। আজি এক বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ মই লৈ আহিছো SPB লাইফৰ পৰা ছুপাৰভাইজাৰ এক নতুন বাইক পাছা কিনি লৈ যাওঁতে তাতে দুজন লোকৰ মৃত্যু হয়। দুজন লোকৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে। এজনৰ নাম হৈছে কমজিত ফাৰাছ, আন এজন হৈছে জেংফং ফাৰাছ। দেখিছনে কমল, তোক মই বাইক লাহে লাহে চলাব কওঁ। দেখিছা নহয় এতিয়া কিবোৰ হৈছে। তোৰ আকৌ তেল ফুটিছে গাত। তেল ফুটিছে তোৰ গাত। তই বাইক লাহে ধীৰে চলাব নোৱাৰ। দেখিছ এইবোৰ কি ঘটনা হ'বলৈ ধৰিছে আজিৰ দিনত। হ'ব দিয়ক দেউতা, মই তেনেকে নচলাওৱে দেখোন। দেখিছো নহয় তোক এদিন আমাৰ সেই খেতিখনকে চন্দ্ৰযান 3 উৰুৱাই লৈ যোৱা দি দিছিলি নহয়। সেই দেখোন পোৱাহেঁতেন। দেউতা, মই চলাওঁ বুলি চলোৱা নাছিলো নহয়, নিজে নিজেহে গৈছে। সেই বাহানা মাৰিব নালাগে আৰু তুমি মোক। হ'ব দিয়ক দেউতা, আজিৰ পৰা নচলাওঁ। টেবলেট কেইটা ইয়াতে আছে, খাই লওক ধুনীয়াকৈ আৰামছে শু। মই ঘৰ লাগি যাওঁগৈ। কামবোৰ মই কৰি থলো সকলোবোৰ। অহা মোৰ দেৰি হ'ব। কি দেৰি হ'ব আকৌ? সোনকালে আহিবা আকৌ। হ'ব দিয়ক দেউতা, পাৰিলে আহিম যিমান পাৰোঁ। তহঁতে আহি পালিহি, মই নাহিবি বুলিহে ভাবিছিলো। নাতিকেইটা
সৌমাই ডাঙৰে নাতিকেইটা ক'ত অহা নাই নেকি? ক'ত চাওঁ মানুহটো ক'ত দেখাই নাইচোন। সৌমনু ক'ত আছ? এফালে ককাইক নাচাবি তই। ক'ত আছ সৌমনু? এফালে ককা মই আহি গলো ককা। মই মাক ইমানকে কওঁ বোলো ককা ওচৰত যাওঁ, ককাক চাই আহোঁ, মই ককাৰ লগতে থাকিম বুলি কওঁ, মোক মা আহিবই নিদিয়ে। মই পাপাকো কওঁ ইয়াত থাকিম বুলি, পাপায়েও কয় নালাগে ইয়াত থাকিব, এই গাঁৱত ভাল নহয় বুলি কয়। মোক ককাৰ লগত থাকি ইমান ভাল লাগে। তেনেকেই কয় নেকি? একো নাই দিয়া, দুদিনমান থাকি যাব পাৰিবা এতিয়া। নহ'ব, মই সদায় থাকিম ইয়াতে। মই ইয়াত থাকি গাঁৱত থাকি ইমান ভাল লাগে। পিংকি বাহঁতৰ লগতো খেলিব পাওঁ, ধন দাদাহঁতৰ লগতো খেলিব পাওঁ। মই তালৈকে নাযাওঁ। তাত ইমান বেইমান, মোক খেলিবই নিদিয়ে তাৰ লগৰবিলাকে। ইয়াত থাকিলে মই ইমান ধুনীয়াকে খেলিব পাওঁ। একো নহয় দিয়া, তাতে থাকিবা, ভালকৈ পঢ়া শুনা কৰিবা, ডাঙৰ মানুহ হবা, চাকৰি কৰিবা, গাড়ী ল'বা, তাৰপিছত মোৰ ওচৰলৈ আহিবা আকৌ। মোৰ হাও হ'লে তুমি ভালকৈ দিব পাৰিবা, তেতিয়াহে। মোৰ ঘনে হাও হয় নহয়, তুমি ভালকৈ দিব পাৰিবা তেতিয়া মোক। তুমি ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হৈ লোৱা প্ৰথমতে দেই বোপা। সৰু বোৱাৰী, তুমি মোক বেয়া নাপাবা। এই ঘৰ এৰি মই কলৈকো যাব নোৱাৰো। ইয়াত তোমাৰ শাহু মাৰ স্মৃতি জড়িত হৈ আছে। বোৱাৰী, মই এই ঘৰ এৰি কলৈকো নাযাওঁ। অন্ততঃ মই জীয়াই থকালৈ এই ঘৰ, মাটি বাৰী, ধন সম্পত্তি কাকো মই বেচিবলৈ নিদিওঁ। তোমালোকে ইয়াতে থাকা, মই কোনো বেয়া নাপাওঁ নহয়। তোমালোকে তাত কিয় থাকিব লাগে? তোমালোকেতো ইয়াত থাকিও চাকৰি কৰিব পাৰা। শুনা সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰী, তোমালোকে বেয়া নাপাবা। মই এই মাটি বাৰী নেবেচো বুলি কৈছো, বাছ নেবেচো। মা, তুমি ককাক কেনেকে ব্যৱহাৰ কৰিব লাগে তুমি নাজানা? ডাঙৰ মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে নাজানা? তোমাকো যদি মই তেনেকে তোমালোকে বুঢ়া হোৱাৰ পিছত মই কওঁ, তোমালোকে ভাল পাবা। ধন এনেকে মুখত আনিব নালাগে নহয়, এইবোৰ বেয়া কথা। আমি ডাঙৰেহে কিবা কথা পাতি আছো, তুমি মুখ নাপাতিবা তাতে। ককা মোক লৈ গৈছে, ককা মই তোমাৰ লগতে থাকিম ককা। চাচোন ককা মোক কেনেকে লৈ গৈছে। ডাঙৰ বোৱাৰী, তই মোক নাতিটো কিয় তেনেকে লৈ গৈছ? মোক কলিজাটো কিয় তেনেকে লৈ গৈছ? বোৱাৰী, মোৰ নাতিটোক লৈ আহা নয়। অলপ ভাল পাইছেনে দেউতা এতিয়া? আপোনাক মই ইমান কৈ থাকো যে আপুনি নাকান্দিব। আপুনি কান্দিলে বেছি দুৰ্বল হৈ যাব। হয় কমল, মোৰ একো হোৱা নাই, মই ফিট আছো। কমল বোপা,
তই ডাঙৰ দাদা আৰু সৰু দাদাক কল কৰচোন যে এই অহা সপ্তাহলৈ তাৰ মাকৰ বছৰেকীয়া এই বোলো এইবাৰ আহিব পাৰে নে নোৱাৰে। বাকী 2-3 বছৰটো আহিব নোৱাৰিলেই এইবাৰ আহিব পাৰে নে নোৱাৰে। আৰু কবি এই বছৰ যদি নাহা অহা বছৰ দেউতা শ্ৰাদ্ধ খাবলৈ আহিবা বুলি কৈ দিবা। মই যে নাথাকো মই ইমান দিনলৈ মই জানো মোৰ বহুত গা বেয়া, মই বহুত দুৰ্বল হলো কোমল কোমল কৈ দিবি এইবাৰ আহিব নোৱাৰিলে আৰু নালাগে আৰু বুলি। দেউতা আপুনি কি অমংগলীয় কথাবোৰ কৈ থাকে নহয়, মই ফোন কৰি আছো নহয়। ৰ'ব মই কল কৰি আছো। হেল্ল', ডাঙৰ দা, অহা সপ্তাহলৈ মা বছৰেকীয়া, আপুনি পাৰে যদি সোনকালে আহিবচোন। চেষ্টা কৰোঁ এইবাৰ যাবলৈ। হ'ব দিয়া, মই বিজি আছোঁ মানে হা, ফোনটো ৰাখি দিয়া এতিয়া। হ'ব দিয়ক। ডাঙৰ দাক ক'লোঁ, ডাঙৰ দা আহিম বুলি কৈছে। সৰু দাক কল কৰা নাই যেনিবা, সৰু দাকো কল কৰোঁ ৰ'বা। হেল্ল', সৰু দানে? বৌহে। এই বোলো দেউতাই কৈছিল যে অহা সপ্তাহলৈ মাৰ শ্ৰাদ্ধ আছিল, বছৰেকীয়া শ্ৰাদ্ধ আছে, সেইকাৰণে সৰু দাকো মাতিব কৈছিল। সেই ফোনটো কৰিছিলোঁ, সৰু দাক আহিলে কৈ দিব অহা সপ্তাহলৈ বুলি। পাৰে যদি সোনকালে আহিব দিব, কালি পৰহিৰ ভিতৰতে। কমল,